সেইজন ভগৱন্তক আমি চকুৰে নেদেখোঁ, কিন্তু দিনে ৰাতিয়ে আমি সেইজন ভগৱন্তৰ চৰণতে খৰা ধৰি থাকোঁ, কিন্তু অদৃশ্য আমি দেখা নাপাওঁ। এই ভগৱন্ত শ্ৰীকৃষ্ণই বহুত কষ্টৰ মাজত অন্ধকাৰ কাৰাগাৰত বসুদেৱ আৰু দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰিছিলে। সেই ভগৱন্তৰ জন্ম কাহিনী মই চমুকৈ আপোনাৰ গীতৰ আকাৰে ক'বলৈ চেষ্টা কৰিছোঁ। কৃষ্ণ
ভোটাৰ কাৰাগাৰত বসুদেৱ দেৱকী গৰ্ভত ভগৱন্ত শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছে। কংস ৰজাৰ অন্ধকাৰ কাৰাগাৰে বিনা দোষী বসুদেৱ দেৱকীয়ে যন্ত্ৰণা কৰে যন্ত্ৰণা কৰে নিষ্ঠুৰ কংস ৰাজে প্ৰাণৰ ভয়তে নিষ্ঠুৰ কংস ৰাজে প্ৰাণৰ ভয়তে মহন্ত কৰিছে অন্যায় মহন্ত কৰিছে অন্যায় ভগৱন্ত শ্ৰীকৃষ্ণ জন্মগ্ৰহণ কৰিছে। তাৰপিছত ধৰা যমুনাৰ ৰূপত বসুদেৱে কোলে লৈ প্ৰত্যেক নন্দগৃহত ৰাখিবলৈ যাত্ৰা আৰম্ভ কৰিছে। সেনে ফুটুকাৰে যমুনা বাঢ়িছে, তাৰ মাজত প্ৰত্যেক কোলে লৈ বসুদেৱে নন্দগৃহলৈ যাত্ৰা আৰম্ভ কৰিছে। উঠিছে ফেনে ফুটুকাৰে কৃষ্ণ গতি যমুনা বসুদেৱ ওলাইছে নন্দ ঘৰলৈ কোলাতে কৃষ্ণ নন্দগৃহ ৰাখিলে। বৃদ্ধকালত নন্দ ৰজাই ল'ৰা সন্তান জন্ম পাই আনন্দত উত্তাৱল। গোৱালীসকলে গাইছে নন্দৰ ঘৰে পূৰ্ণ ব্ৰহ্ম জন্ম ধৰে
আনন্দ উল্লাস নন্দ ৰজাই ল'ৰা সন্তান জন্ম পাইছে চমুকৈ গীতটি পৰিৱেশন কৰিছোঁ কৃষ্ণ ডাঙৰ হৈছে যশোদাই দধি মাথিবলৈ লৈছে কৃষ্ণ আনন্দ কৰিছে বোৱাৰীসকলে দধি মাথে যশোদাই কৃষ্ণ দধি খাবলৈ বোৱাৰীসকলক সমানি কৰে দধি মুঠিব কৃষ্ণ নোৱাৰে যশোদাই কৃষ্ণ কৰে ৰাধে ৰামে ৰাম ৰাধে ৰামে ৰাম দধি মুঠিব আমনি কৰিছোঁ কৃষ্ণ ডাঙৰ হৈছে বৃন্দাবনলৈ যাত্ৰা আৰম্ভ কৰিব ভৰিত নপুৰ নপুৰৰ জুনুক জুনুক শব্দ এই শব্দ ভৰিত নপুৰ পিন্ধি বৃন্দাবনলৈ যাত্ৰা আৰম্ভ কৰিছে কৃষ্ণ ও কৃষ্ণ বৃন্দাবনে যায় যায় ধুন 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 Stop!